টিংৰাই চাৰিআলিত গভাইত চোৰাটক বহুদিনৰ পৰা টেঙাখাট টিংৰাই চাৰিআলি আদি অঞ্চলৰ দোকানবোৰত দিন দুপৰতে চোৰে চুৰ কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছে। এনে ক্ষেত্ৰত আজি দিন দুপৰতে এখন স্কুটিত অহা দুটা গভাইত চোৰে এখন দোকানৰ পৰা 2 কেজ মিঠাতেল চুৰ কৰি লৈ যাওঁতেই দোকানৰ মালিকে দেখা পাই হাল্লা কৰি দিয়াত ওচৰতে থকা ৰাইজে খেদি গৈ এজনক ধৰিবলৈ সক্ষম হয় যদিও আনজনৰ পৰা পলাবলৈ সক্ষম হয়। ইতিমধ্যে ৰাইজে চুৰটোক টিংৰাই আৰক্ষী চকীত গতাই দিয়ে। চুৰটোৰ ঘৰ ডিব্ৰুগড় মিলন নগৰ নিৰ্মালী গাঁৱৰ বিপুল শইকীয়াৰ পুত্ৰ সীমান্ত শইকীয়া বয়স 27 বছৰ বুলি জানিব পৰা গৈছে। আনজন ভাৰ্গৱ সোণোৱাল বৰ্তমান পলাতক অৱস্থাত আছে। জানিব পৰা মতে কিছুদিন পূৰ্বে টেঙাখাটৰ এখন দোকানৰ পৰা একে নিয়ম অৱলম্বন কৰি এই চুৰ দুটাই 2 কেজ মিঠাতেল চুৰ কৰি অহা অৱগত কৰিছে। ইতিমধ্যে টিংৰাই আৰক্ষীয়ে পলায়ন কৰা চুৰটো ধৰিবলৈ তদন্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ঘটনাটো মানে মই দোকানত হিচাপ কৰি আছিলোঁ। হিচাপ কৰি থকা অৱস্থাত মানে মই পিক পেলাবলৈ বাহিৰত ওলালোঁ। বাহিৰত ওলাওঁতে দেখিছোঁ দুটা মানুহ এটা স্কুটি লৈ ৰখি আছে। এটা দুটা তেলৰ কাৰ্টুন লৈ একদম লৰালৰিকৈ বাইকত উঠি পলাব লৈছিলে। তাৰপিছত মই গৈ ঠেলি সিহঁতক পেলাই দিলোঁ, ধৰিলোঁ সিহঁতক। এটাক ক'ৰ বুলি গম পাইছে? ক'ৰ বুলি তেনেকুৱাতো মই তেনেকুৱা সঠিক ক'ব নোৱাৰিছোঁ ক'ৰ হয়। সিহঁতৰ পুলিচে এতিয়া সোধ-পোছ কৰি আছে। মিঠাতেল অলিগত 2 কাৰ্টুন লৈ পলাই আছিলে। অঁ, এইটো এনেই MD ষ্ট'ৰ বুলি কয়। মোৰ নাম টিংকু দাস আৰু ভাইটিৰ নাম উজ্জ্বল দাস। ঘটনাটো ৰিচেণ্টলি তাৰমানে 1 ঘণ্টামান হৈছে, 11:30মান বজাত। প্ৰশাসনক আমি চমজাই দিছোঁ। এতিয়া প্ৰশাসনে কি ব্যৱস্থা ল'ব। লগত 2জন আছিল, এটা পলালে। সিহঁতে স্কুটি লৈ আহিছিলে। সি এতিয়া তিনিচুকীয়া ফালে ৰোড ফালে পলালে। তিনিচুকীয়া ফালে। নিউজ ডেস্ক ৰিপৰ্ট অল টেঙাখাট নিউজ।